বিহু হৈছে অসমৰ কৃষিভিত্তিক উৎসৱ। এই বিহুৰ লগত আচলতে চহা জীৱনৰ সকলোবোৰ জড়িত হৈ আছে। কৃষক সমাজৰ লগত জড়িত হোৱাৰ সুবাদতে বিহু আচলতে আমাৰ প্ৰত্যেকটো বিহুতে গৰুৰ এটা সম্পৰ্ক থাকে। মাঘ বিহুতো তাৰ ব্যতিক্ৰম নহয়। মাঘ বিহুতো গৰুক দমাহীৰ দিনা শিঙত বা গোটেই গাটোত মিঠাতেলেৰে সানি দিয়া হয় এনেদৰে আৰু ভেলাঘৰৰ যিটো ছাই সেই ছাইৰ ফোট দিয়া হয়। এয়া আমাৰ সৰুকালৰ পৰা দেখি অহা পৰম্পৰা। আপোনালোকৰ ফালে এনেকুৱা পৰম্পৰা আছেনে? আমাৰ আচলতে প্ৰত্যেকটো বিহুতে গৰুৰ যিটো সম্পৰ্ক এইটো এনেদৰে বৰ্তি আছে।